সংযুক্ত বড়ো গণমঞ্চৰ এটি কেন্দ্ৰীয় দল ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ৰাজগড় এই অঞ্চলৰ চুৰাটুনি গাঁৱত আমি উপস্থিত হৈ পেলাই আমি আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত থকা বিভিন্ন আঞ্চলিক সমিতিসমূহৰ কৰ্মীবৃন্দৰ লগত আমি আলোচনা কৰিছোঁ। আলোচনাৰ লগতে ডিব্ৰুগড় জিলাৰ কি অভাৱ অভিযোগ আৰু ডিব্ৰুগড় জিলাৰ ৰাইজৰ বাবে আমি সংযুক্ত বড়ো গণমঞ্চই ভৱিষ্যতৰ দিনত কি কাৰ্যপন্থা লৈ পেলাই আমি কাম কৰিব লাগিব তাৰ ওপৰত আমি আলোচনা কৰিছোঁ। আমাৰ অনাগত দিনৰ বাবে আমি স্থিৰ এটা সিদ্ধান্ত আমি কেনেকৈ ল'ম, কেনেকৈ আমি সাংগঠনিক দিশত আমি ডিব্ৰুগড় জিলাবাসীক লৈ পেলাই আগবাঢ়িম তাৰ সম্পৰ্কে আমি আলোচনা কৰিছোঁ। আলোচনাত ডিব্ৰুগড় জিলাৰ আমাৰ কৰ্মীসকলে এটি আমাক অনুৰোধ ৰাখিছে যে ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলা এই অঞ্চলত বসবাস কৰা ৰাইজ যেহেতু যথেষ্ট দূৰ অঞ্চলত থাকে বা ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলা একেলগে তেওঁলোকে যদিও কাম কৰি যোৱাত সংযুক্ত বড়ো গণমঞ্চৰ তৰফৰ পৰা তেওঁলোকৰ বিভিন্ন অভাৱ অভিযোগৰ ওপৰত আলোচনা কৰাত তেওঁলোকে এটা কথা অনুৰোধ ৰাখিছে, যিহেতু অঞ্চলসমূহ যথেষ্ট পিছপৰা, গতিকে অৰ্থনৈতিক দিশত আমি যথেষ্ট করণীয় আছে, কিন্তু চৰকাৰী তৰফৰ পৰা এতিয়ালৈকে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল শকত পুঁজি যেহেতু আবণ্টন দিয়া নাই, মাত্ৰ 13.5 কোটি টকা আমাক আবণ্টন দিছে। সেই আবণ্টনৰ যি প্ৰক্ৰিয়া বা আবণ্টনৰ যি হিচাপত চালে আমাৰ যিমান জনসংখ্যা আছে সেই হিচাপত আমি যথেষ্ট কম, গতিকে চৰকাৰী পক্ষক এই পুঁজি বঢ়াই দিবৰ বাবে আমাৰ ডিব্ৰুগড় জিলাৰ আমাৰ কৰ্মীসকলে দাবী জনাইছে। আমি এই বিষয়ত আমি চৰকাৰৰ লগত ইতিমধ্যে আলোচনা কৰিছোঁ। আমিও বাৰম্বাৰ চৰকাৰক অনুৰোধ জনাই আহিছোঁ যে আমাৰ পুঁজিটো বঢ়াই দিব লাগে। তাত ডিব্ৰুগড় জিলাৰ আমাৰ কৰ্মীসকল একমত। তে আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত আমি ডিব্ৰুগড় জিলাৰ আমাৰ ডিব্ৰুগড়ত বসবাস কৰা বড়ো সমাজৰ বাবে আমি ভাল এটা কাৰ্যপন্থাৰে আগবঢ়াই যাব পাৰিম। বিশেষকৈ আমাৰ জিলা সমিতিয়ে অনাগত দিনত কৃষিৰ ক্ষেত্ৰত আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু বতৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰি যাব, সেইখিনি আমি আজি আলোচনা কৰিছোঁ। সংযুক্ত বড়ো গণমঞ্চৰ কেন্দ্ৰীয় সমিতি বিষয়ববীয়াসকল আহিলে, ইয়াতে উপস্থিত আছিলে আমাৰ সভাপতি ডাঙৰীয়া মনোৰঞ্জন দাদা, আমাৰ সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মদেৱ আৰু তেওঁলোকৰ লগতে অধ্যক্ষ শ্ৰীযুত আমাৰ বাদল মুছাহাৰীদেৱ আৰু সম্পাদক মহোদয় আহিছে। তেওঁলোকে আমাৰ ডিব্ৰুগড় জিলাৰ বিষয়ে আমাৰ বড়ো জনগোষ্ঠীৰ যিসকল লোক আছে, কিমান যে আমি পিছ পৰি আছোঁ আৰু আমি অনাগত ভৱিষ্যতত কি কৰিব লাগিব, তেওঁলোকে তাৰ বিষয়ে আমাক কিছু বক্তব্য আগবঢ়ালে। আৰু তেওঁলোকৰ বক্তব্যৰ অন্তত আমি এটাই কথাই বুজি পালোঁ যে আমি ডিব্ৰুগড় জিলাই লোকসকলে যিবিলাক আমি বিচাৰিছোঁ, দাবী কৰিছোঁ, তেওঁলোকে আমাক সহায় সহযোগ কৰি যাম বুলি তেওঁলোকে কথা দিছে। বিশেষকৈ আমাৰ শিক্ষাৰ ক্ষেত্ৰত আৰু আমাৰ কলা সংস্কৃতিৰ দিশত তেওঁলোকে আমাক মানে সহযোগিতা কৰি যাম বুলি তেওঁলোকে মানে কথা দিছে। আৰু বিশেষকৈ আমাৰ ডিব্ৰুগড় জিলাত বড়ো ভাষাটো নিজৰ মাতৃভাষাটো নজনাৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈ আহিছে। গতিকে শিক্ষা খণ্ডৰ দিশটোত আলোচনা কৰিছে যেতিয়া এই মেজমেলৰ পৰাই আজি কথাটো মানে সেই বিষয়টো স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে কৈছে, শিক্ষাৰ দিশত আমাৰ ডিব্ৰুগড় জিলাখনক আগবঢ়াই নিম আৰু অনাগত দিনত যাতে এই কেন্দ্ৰীয় সমিতিৰ তত্ত্বাৱধানতে আমাৰ ডিব্ৰুগড় জিলাখনত আমাৰ বিশ্ববিদ্যালয় আছে বড়ো মিডিয়ামৰ,
কিন্তু প্ৰাথমিক পৰ্যায়ৰ পৰা যেতিয়ালৈকে নহ'ব শিক্ষাটো তেতিয়ালৈকে আমাৰ ডিব্ৰুগড় জিলাৰ বড়ো মূলীয় লোকসকল নিজৰ মাতৃভাষাৰ পৰা বঞ্চিত থাকিব। গতিকে অনাগত দিনত খুব সোনকালে যাতে এই ব্যৱস্থা লৈ আমাৰ ডিব্ৰুগড় জিলাৰ প্ৰতিখন গাঁৱতে আমাৰ বড়ো শিক্ষাৰ মাধ্যমটো প্ৰাথমিক পৰ্যায়ৰ পৰা হাইস্কুললৈ যাতে লৈ যাব পাৰে কাউন্সিলৰ যোগেদি, পৰিষদৰ যোগেদি। তাকে মই ডিব্ৰুগড় জিলাৰ সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি হিচাপে